গতিকে ৰজা আমি ৰাইজেই ৰজা। গতিকে মই সেইসকলক অসমীয়াক ক'ব খুজিছোঁ, সেইসকল অসমীয়াক ক'ব খুজিছোঁ যিসকল অসমীয়া এতিয়াও গাধীৰ স্বাৰ্থত, নিজৰ গাধীখনৰ সুৰক্ষিত স্বাৰ্থত এতিয়াও ৰাইজৰ কাৰণে মাত মাতিব পৰা নাই। সেইসকল অসমীয়াক কৈছে যিসকলে এতিয়ালৈকে বিজেপিৰ মুখ এৰিব পৰা নাই। সেইসকলক কৈছোঁ, তুমি যদি অসমীয়া ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, তুমি যদি অসমীয়া ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, আৰু নাথাকিবা হাত সাৱটি, আৰু নাথাকিবা শুই, জাতি মাতি ভাষা নিব খোজে কাঢ়ি, স্বদেশত জ্বলিছে জুই, আৰু নাথাকিবা শুই। তুমি যদি অসমীয়া ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, তুমি যদি অসমীয়া ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, দেশ বুলিলে নেলাগে আদেশ, ডাঙৰীয়া আজি নাই দিবলে আদেশ তোমাক। পিছে হিংসাৰে নহয় বন্ধু, অহিংসাৰে ওলাই আহা, এয়া যে সময়ৰ আহ্বান। তুমি যদি অসমীয়া ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, তুমি যদি অসমীয়া ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা। বৰ ঘৰত সোমালে বিদেশী বঙালী, ৰজা বহতীয়া হ'ল, অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান, বনিয়াৰ হাতলৈ গ'ল। হয়নে? জাতি এলেহুৱা। মই সেইসকলৰ কথা কৈছো যিসকলে এতিয়াও বিজেপি চোৱা চেলেকি আছে। জাতি এলেহুৱা, ৰজা মোৰ বহুৱা, নেতা মোৰ আবেগৰ দালাল, আইক বেছি খালে বহু কথা গালে, বিপদৰ সময়ত সকলো পলাল। এই জাতি সংকটৰ বেলাত আমাৰ সেই নেতাকেইটা জাতি মাতি কথা কোৱা নেতাকেইটা চুপ ভেকুনিৰ নিচিনা সোমাই আছে কৰবাত। গতিকে তেওঁলোকক এইখন মঞ্চৰ পৰা সকীয়াই দিছো, নাই নাগৰিকত্ব সংশোধনী বিধেয়ক আমাৰ অসমৰ পৰা উঠাই লওক, নহলে কিন্তু ইয়াতকৈ জংগী আন্দোলন হ'ব। গতিকে ৰাইজক পুনৰবাৰ লোহিতাই কোৱাৰ নিচিনাকৈ পুনৰবাৰ মই ক'ব বিচাৰিছো, আপোনালোকে এই হিংসাত্মক কাৰ্যত লিপ্ত নহয়। শোষণ কৰিছনো কিয় তহঁতে, শোষণ কৰিছনো কিয়, মোৰ আই দুখনি খোলা হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ, লুৰ শিকলি লগালিনো কিয়, লুৰ শিকলি লগালিনো কিয়, লুৰ শিকলি লগালিনো কিয়, সোণৰ খাৰু পিন্ধাম বুলি কৈ আমাৰ পৰা ভোট লৈ গৈছিল। পিছে এতিয়া ডাঙৰ ডাঙৰ শিকলি লগাই দিছে আমাৰ সোণৰ অসমখনত। গতিকে এই মুহূৰ্তত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ চাৰিওফালে অসমীয়া তেজত পিৰপিৰণি উঠি আছে। কিন্তু সেই বুলি কিন্তু তেজত পিৰপিৰণি উঠি আছে বুলি আমি কিন্তু হিংসাত্মক কাৰ্যত লিপ্ত হলে নহব ৰাইজ। গতিকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। তথাপি কয়, তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ, কানপুৰে গছকিছে ৰংপুৰ কানপুৰ, জেপি খালে অসমীয়াৰ মন, অন্ধ সেনাৰে কিৰণ শিকিবি সেমেকি উঠিছে মন, অন্ধ সেনাৰে কিৰণ শিকিবি সেমেকি উঠিছে মন।